বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল মই এখন পবিত্ৰ তীৰ্থস্থান বুলিয়ে কৈছোঁ, পবিত্ৰ স্থান দৰ্শন কৰিবলৈ আহিলোঁ। পৰশুকুণ্ডলৈ আহিলোঁ মই। তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, ঐতিহ্যমণ্ডিত এই পৰশুৰাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো মই একেবাৰে পাহাৰৰ ওপৰত উঠি আছোঁ আৰু দুচটা শিলৰ মাজেৰে এই কুণ্ডৰ পানীধাৰা বৈ গৈছে ভৈয়ামলৈ, আৰু এই পানীভাগ গৈ আমাৰ ব্ৰহ্মপুত্ৰত লগ লাগিছেগৈ। তো আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাম। বিভিন্ন ঠাইৰ পৰা বিভিন্নজন তীৰ্থযাত্ৰী আহে এই স্থান দৰ্শন কৰিবলৈ। তো মই ইয়ালৈকে আহিছোঁ। আপোনালোকে ভাল পাব চাগে ভিডিঅ'টো চাই, বৰ স্পেচিয়েল হ'ব ভিডিঅ'টো। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ফাইনেলি মই পাই গ'লোহি পৰশুকুণ্ড, আপোনালোকৰ বহু অপেক্ষিত। ইয়াত অকল বতাহ বলি আছে, বতাহৰ পৰা অকণো আগলৈ যাবই পৰা নাই, মানে ইমানেই বতাহ বলিছে। তো আপোনালোকক দেখুৱাম, মই গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। তো ব'লক আমি গৈ থাকোঁ। তো এইখন ইয়াৰ খটখটি, আমি পিন্ধি উঠি আহিম এতিয়া। উঠি আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ মেইন কুণ্ডটোৰ ফালে। ব'লক আমি গৈ থাকোঁ। চাওক ইমান ওখ, বাপৰে ইমান কষ্ট, ইমান ওখ, বাপৰে। তো এইটোৱে সেই মেইন কুণ্ডটো যি ঠাইত প্ৰভু পৰশুৰামে কুঠাৰ খাপ মাৰিছিল, মানে সেইবুলি জনবিশ্বাস আছে। তো চাই লওক, আপোনালোকক মই লাইভ দেখুৱাই আছোঁ। বিভিন্ন দেশৰ পৰা তীৰ্থযাত্ৰী আহে এইবিলাক চাবলৈ। আৰু ইয়াত তীৰ্থযাত্ৰীসকলে গা ধুবৰ বাবে ধুনীয়াকৈ বেৰি থৈছে, বাম পানী চাই চাই। ইফালে যাব নালাগে, এই বেৰণিটোৰ ভিতৰতে সকলোৱে গা ধুব পাৰে। চাওক কিমান ধুনীয়া লাগিছে, চাৰিওফালে পাহাৰ আৰু মাজতে এই ঠেক কিন্তু গভীৰ নদীখন, প্ৰকৃতিৰ মনোমোহা ৰূপ চাওক। এইপিনে এইটো মহেন্দ্ৰগিৰি পৰ্বত, মহেন্দ্ৰগিৰি পৰ্বতৰ মাজতে আছে এই কুণ্ডটো। এইপিনে ধুনীয়াকৈ তলত দোকান বজাৰো আছে, তাতে কিনি ল'ব পাৰে আপোনালোকে কিবা কিবি বস্তু। এইপিনে আমাৰ ৰাইজ গা ধুবলৈ উঠি আহিছে, কিছুমান গা ধুই নামি গৈছে চাওক। তলত ইয়াৰ দোকানত বিভিন্ন ধৰণৰ বস্তু আছে চাওক। তো এতিয়া শুনক পৰশুৰাম কুণ্ডৰ ঐতিহ্যটো কিয়, মানে পৰশুৰাম কুণ্ডটো তীৰ্থক্ষেত্ৰ হ'ল। চাওক, পৰশুৰামে তেওঁৰ পিতৃৰ আদেশ পালি মাতৃক কাটিছিলে, আৰু কাটোতে হাতৰ কুঠাৰখন মানে খহি নপৰা হ'ল। আৰু তেতিয়া তেওঁ ভাৰতৰ বিভিন্ন গোটেইকেইখন তীৰ্থস্থান দৰ্শন কৰিলে সেই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ, কিন্তু কোনোটাতে পৰিত্ৰাণ নাপালে। তাৰপিছত মহাদেৱ শিৱই ক'লে যে তেওঁ পৰশুৰামে মহেন্দ্ৰগিৰি পৰ্বতত থকা এই কুণ্ডটো কাটি যদি পানী বোৱাই দিব পাৰে, সেই পানীৰে গা ধুলেই তেওঁৰ হাতৰ কুঠাৰখন খহি পৰিব। আৰু তেনেকুৱা কৰিলত পৰশুৰামৰ সঁচাকৈয়ে হাতৰ কুঠাৰখন খহি পৰিলে, আৰু তেতিয়াৰ পৰাই ইয়াক মানে পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰি অহা হৈছে। তো এইটো আছিলে ভিডিঅ'টো। আপোনালোকে যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব।